এই কাহিনীটো হ'ল জন টাইটৰ, যিজন এনেকুৱা মানুহ যি তেওঁ কয় যে তেওঁ 2036 পৰা আহিছে। আৰম্ভ হৈ যাওক ৰহস্যময় কথাটোৰ বাবে। চন 2 নৱেম্বৰ 2000, এখন ইণ্টাৰনেট ডিছকাশ্যন ফৰ্মত য'ত মানুহে ইজনে সিজনৰ লগত কথা পাতে, তাতে এজন নতুন সদস্য অন্তৰ্ভুক্ত হ'ল আৰু তেওঁৰ একাউণ্টৰ নাম আছিল জন টাইটাৰ আৰু তেওঁ এইটো পোষ্ট কৰিছিল। হেল্ল' বন্ধুসকল, মই এজন টাইম ট্ৰেভেলাৰ অৰ্থাৎ সময়যাত্ৰী হয় আৰু মই 2036 পৰা আহিছোঁ। 1975ত গৈছিলোঁ এটা IBM 5100 কম্পিউটাৰ ল'বলৈ, কিয়নো 2036ত আমাৰ টীমৰ এইটো প্ৰয়োজনীয় আছিল আৰু 1975ৰ পৰা 2036ত পুনৰ যাবৰ সময়ত মই মাজত 2000ত ৰৈ গ'লোঁ, কিয়নো মোৰ চাব মন গৈছিল যে অতীত কেনেকুৱা আছিল আৰু Y2K নামৰ এটা কম্পিউটাৰ প্ৰব্লেমো মই চাব লগা আছিল। এইটো মেছেজে সম্পূৰ্ণ ইণ্টাৰনেট জগতখনক হুলস্থুল লগাই দিছিল। কিন্তু বেছিভাগ মানুহে এইটো মানে যে এইটো কোনোবা ফেক প্ৰফাইলৰ ব্যক্তি হয়, যি মাত্ৰ পাব্লিচিটি বা ফেমাছ হ'বলৈ এনেকুৱা কৰি থাকে। প্ৰায় মানুহেতো এইটো চিৰিয়াছলি লোৱা নাই। পিছত তেওঁৰ পোষ্টৰ ৰিপ্লাই কৰি বহুতে ক'লে, যদি তুমি সঁচা কৈছা তেতিয়াহ'লে ইয়াৰ কিছুমান প্ৰমাণ দিয়া আমাক। আৰু ইয়াৰ পাছত তেওঁ যি পঠিয়ালে এইটো সকলোকে আচৰিত কৰি পেলালে। তেওঁ সেই টাইম মেচিনটোৰ ডিজাইন কৰিছিল আৰু সেই সঁচা টাইম মেচিনটোৰ একচুৱেল ফটো পোষ্ট কৰি দিছিল। এইটো দেখি সকলো অবাক হৈ গ'ল। কোনো একো বুজিব পৰা নাছিল যে এয়া কি হৈ আছে। জন টাইটৰৰ এইটো ক'ব লগা আছিল যে তেওঁ এজন আৰ্মি হয় 2036ত আৰু তেওঁৰ ককা IBM কম্পিউটাৰ কোম্পানীত চাকৰি কৰিছিল আৰু এইকাৰণে তেওঁৰ কণ্টেক্টছ, তেওঁৰ চিনাকি IBMত আছিল আৰু IBM কম্পিউটাৰে এনেকুৱা বস্তু আছিল যিটোৱে তেওঁৰ ভৱিষ্যতৰ কম্পিউটাৰ প্ৰব্লেম ছল্ভ কৰিব পাৰিছিল আৰু এইকাৰণে তেওঁ টাইম মেচিনৰ সহায়েৰে ঘূৰি আহিছিল 1975ত। আপোনাৰ মনত এইটো প্ৰশ্ন আহিব পাৰে, যদি তেওঁ সঁচাই ভৱিষ্যতৰ পৰা আহিছে, তেওঁ গমেই পাব যে আগলৈ কি হ'ব। তেওঁ এনেকুৱা কোনো ঘটনাৰ বিষয়ে কৈছিলনে? হয়, এইটোৱেইটো আচৰিত কথা। তেওঁ বহুতো কৈছিল। জন টাইটৰে এটা পোষ্ট কৰিছিল য'ত তেওঁ কৈছিল যে পেৰুত এটা ডাঙৰ ভূমিকম্প আহিব আৰু ইয়াৰ পিছত কি হ'ল? তেওঁৰ এই পোষ্টটোৰ কিছু মাহ পিছতেই 23 জুন 2001ত পেৰুত ইতিহাসৰ সকলোতকৈ ডাঙৰ ভূমিকম্প আহিছিল। তেওঁ এইটো আমাক ৱাৰ্ণিং দিছিল যে তোমালোকে স্পেচ ছেটল অভাৰহিটিং সমস্যাটো ঠিক কৰি লোৱা, নহ'লে বহুত ডাঙৰ ঘটনা হ'ব পাৰে। আৰু এই পোষ্টটোৰ পাছত 21 ফেব্ৰুৱাৰী 2003ত আমাৰ এইটো ঘটনা সঁচাই দেখিবলৈ পোৱা গ'ল। কলম্বিয়া স্পেচ ক্ৰাফ্ট এই দিনটো দুৰ্ঘটনাগ্ৰস্ত হৈছিল। তেওঁ আৰু বহুতো কথা কৈছিল, যেনেদৰে অলিম্পিক 2004 লাষ্ট বাৰলৈ অলিম্পিক হ'ব আৰু বহুতো ধৰণৰ বেলেগ বেলেগ ঘটনাৰ বিষয়ে কৈছিল। কিন্তু আমি সকলোৱে জানো যে এই সকলোবোৰ কথা ভুল প্ৰমাণিত হ'ল। তেওঁৰ সকলো কথা চালি জাৰি চালে তেওঁৰ প্ৰায় আধা কথা সত্য আৰু আধা ভুল প্ৰমাণিত হয়। আপুনি গভীৰভাৱে এইটো যদি চাই যে কোনো ব্যক্তিৰ আধা ভৱিষ্যতবাণী কেনেকৈ সঁচা হ'ব পাৰে আৰু তেওঁ ভৱিষ্যতৰ বিষয়ে ইমান সঁচা কথা কেনেকৈ জানিব পাৰে। জন টাইটাৰৰ ওপৰত এখন কিতাপো লিখা হৈছিল আৰু এইখনৰ নাম আছিল জন টাইটাৰ, এ টাইম ট্ৰেভেলাৰ্ছ টেল। 2001ৰ মাৰ্চত জন টাইটৰে তেওঁৰ অন্তিম পোষ্ট কৰিছিল, অৰ্থাৎ এই তাৰিখৰ পাছত সেই একাউণ্টৰ পৰা আজিলৈকে কোনো পোষ্ট দেখা পোৱা নাই আৰু এটা ৰহস্য হৈ তেওঁ চিৰদিনলৈ নোহোৱা হৈ গ'ল। তো বন্ধুসকল, ইমানেই আছিল এই আচৰিত ৰহস্যময় সময়যাত্ৰীজনৰ কাহিনী। আপোনালোকে যাব বিচাৰে নেকি ভৱিষ্যতলৈ? কমেণ্ট কৰিবচোন। বন্ধুসকল, এইটো বহুত আচৰিত নহয়নে বাৰু? বন্ধুসকল, যদি আজি এই ভিডিঅ'টো ভাল লাগিল তেনেহ'লে লাইক কৰিব। ধন্যবাদ।